তাৰ কাৰণে মই ল'লোঁ পিঁয়াজ 2টা, আদা নহৰু অকণমান আৰু জলকীয়া 3টা। কোনোবাই যদি বেছিকৈ জলকীয়া খাই বেছি দিব পাৰিব। আৰু বিলাহী মই কুটিয়ে লৈছোঁ আৰু আপোনাৰ বিলাহী 2টা দিছোঁ। যদি বেছিকৈ লাগে, বেছি মানুহ হয় বেছিকৈ দিব পাৰিব। পিঁয়াজখিনি মই সৰু সৰুকৈ কুটি লৈছোঁ। নিজৰ পচন্দ অনুসৰি পিঁয়াজটো ল'ব পাৰিব আপুনি। যদি ডাঙৰকৈ কুটিব খুজে ডাঙৰকৈও ল'ব পাৰিব। জলকীয়া কেইটা মই ফালি ল'লোঁ। এতিয়া আপোনাৰ ভেন্দিখিনি কেনেকৈ কাটি ল'ব সেইটো দেখাই আছোঁ। ভেন্দিখিনি এনেকৈ আপুনি ডাঙৰ হ'লে 3 টুকুৰ কৰি ল'ব। তাৰপিছত আপোনালোকে মাজেদি ফালি ল'ব। গোটেই বেছি ফালিব নালাগে, অকণমান ফালি ল'লে হ'ল। এইটো দেখিছেনে, অকণমান ফালিলে হ'ল, গোটেই ফালিব নালাগে। এনেকৈ মই গোটেই ভেন্দিখিনি কাটি ল'ম। মই গোটেই ভেন্দিখিনি কাটি ল'লোঁ এনেকৈ এটা জোখত। এতিয়া মই বিলাহী আৰু পিঁয়াজৰ বেলেগ বেলেগকৈ পেষ্ট বনাম। মই জলকীয়া, আদা নহৰু পিঁয়াজ এইখিনি মই গোটেইখিনি দি দিম। তাতে পেষ্ট বনাই ল'ম। পেষ্ট হৈ গ'ল। এতিয়া আকৌ মই বিলাহীৰ পেষ্টখিনি বনাম। এতিয়া বিলাহীৰ পেষ্টখিনি এনেকৈ লৈ ল'ব। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। তাতে আপোনালোকে তেল দি দিব। বেছি দিব নালাগে, কাৰণ কিয় ভেন্দিখিনি অকণমান ফ্ৰাই কৰি ল'ব লাগিবতো, সেইকাৰণে ইমান বেছি তেলো নালাগে। এতিয়া ভেন্দিখিনি দি দিলোঁ। আপোনালোকে লৰাই থাকিব, অকণমান নিমখ দি দিব। অলপ সময় থৈ কিনে অকণমান ভাজিব লাগিব ভেন্দিখিনি, বিজলটো মৰিব, তেতিয়াহে। মোৰ ভেন্দিখিনি হৈ গ'ল। এতিয়া মই ভেন্দিখিনি নমাই থলোঁ। এতিয়া তাতে অকণমান আকৌ তেল দিলোঁ। জুইটো কিন্তু একদম চিমত থ'ব। এতিয়া মই পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। জুইটো বেছি দিলে জ্বলি যাব পাৰে, সেইকাৰণে আপোনালোকে কম জুইত এনেকৈ লাহে লাহেকৈ লৰাই থাকিব। যিটো পানীটো থাকে তাৰে পানীটো নোহোৱা হ'ব লাগিব। দেখিছেনে, তেল উঠিছে অকণ অকণ। এতিয়া অকণমান হালধিৰ গুড়ি, অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি, যোনে যিমান জ্বলা খায়, জ্বলা খালে বেছি দিব পাৰিব। ধনিয়াৰ গুড়ি দি দিলোঁ। সেইখিনি ভালকৈ লাৰিব লাগিব। এতিয়া দেখিছেনে, কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া আপোনালোকে বিলাহীৰ পেষ্টখিনি দি দিব। মই বিলাহীৰ পেষ্টখিনি দি দিলোঁ। এতিয়া ভালকৈ লৰালেই হ'ল। জুইটো কিন্তু চিমত ৰাখিব দেই, বেছি জুই দিলে কাৰণ মানে জ্বলি যাব পাৰেতো। সেইকাৰণে লাহে লাহে আপোনালোকে লৰাই থাকিব এনেকৈ। তাৰ পানীটো একদম নোহোৱা হৈ যাব, যিটো মানে বিলাহীৰ পানী থাকে, অৰিজিনেল পানী যিটো। আপোনালোকে এনেকৈ লৰাই থাকিব। এতিয়া দেখিছেনে, পানী নাইকিয়া হৈ গৈছে। এতিয়া অকণমান তাতে পানী দিব। পানী দি ভালকৈ লৰাই দিব। তাতে এতিয়া ভেন্দিখিনি পানীখিনি দিছোঁ, কাৰণ কিয় ভেন্দিখিনি তাতে ভালকৈ ভেন্দিৰ ভিতৰত সোমাই যাব লাগিবতো গ্ৰেভিটো, সেইকাৰণে অকণমান পানী দিছোঁ। পানী দি ভালকৈ অকণমান জুইটো এতিয়া দিব পাৰে, দি কিনে ঢাকি থৈ দিব। এতিয়া দেখিছেনে, গোটেই কেনেকুৱা হৈ গ'ল, গোটেই পানীখিনি নাইকিয়া হৈ গ'ল, গ্ৰেভি টাইপ হৈ গৈছে।
এতিয়া এইখিনি হৈ গ'ল। আপোনালোকেও বনাই খাব পাৰে, কেনেকুৱা লাগে খাই কিনে জনাব, কমেণ্ট কৰিব।